নমস্কাৰ, মই পিংকিয়ে মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গাহৰি মাংস আৰু ডিমৰুৰ পাতৰ সৈতে এটা ৰেচিপি আপোনালোকলৈ লৈ আনিছোঁ। যদি ৰেচিপিটো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডিমৰু পাত আৰু এয়া হৈছে গাহৰি মাংস, ধনিয়া পাউডাৰ, মিট মছলা, জলকীয়া গুড়ি, ৰেড চিলি, পাঁচফোৰণ মছলা, ঘৰুৱা হালধি আৰু নিমখ। ফাৰ্ষ্ট সৰিয়হ তেল দি ল'লোঁ, ছেকেণ্ডত পিঁয়াজ আৰু মছলাখিনি লগতে দি দিলোঁ। আৰু তেলখিনি মিক্স হ'বৰ কাৰণে অলপ লৰাই দিছোঁ। মাংসখিনি দি দিছোঁ। মাংসখিনি আধা সিজা হোৱাৰ পিছত আলু দুটা কাটি ইয়াত মিক্স কৰি দিছোঁ। এতিয়া অলপ সিজিবলৈ দিওঁ। এতিয়া ডিমৰ পাতখিনি দি দিওঁ। আদা আৰু নহৰু পেষ্টটো মিক্স কৰি দিছোঁ ইয়াত। চব্জি ৰেডি হৈ গ'ল।